নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ মই এটা খুব দৰকাৰী প্ৰশ্ন লৈ আহিছোঁ। কিবা কাৰণে যদি আমাৰ হাতখনত ঢেৰ তেল লাগি থাকে, অকল পানীৰে ধুলে যায় জানো বাৰু? নাযায় নহয়নে? ঠিক তেনেদৰে কি জানেনে, আমাৰ হাতখনত অগণন লেতেৰা বস্তু কিবা যদি লাগি থাকে, তেতিয়াহ'লে আমি পানীৰে ধুলেও ঠিক তেনেদৰে নাযায়। প্ৰথম আহক মই ক'ব খুজিছোঁ যে আমাৰ এই যে হাতখনত আমাৰ কি হয়, ঘাম থাকে, ছুৱেট, চেবম থাকে, মানে এটা আমাৰ তেলৰ লেয়াৰ থাকে, তাৰপিছত বিভিন্ন ধৰণৰ লেতেৰা পদাৰ্থ থাকে, তাৰপিছত তাৰ ওপৰত বিভিন্ন অণুজীৱ থাকিব পাৰে। আৰু এই অণুজীৱবিলাক কি হয়, এই যোনটো চেবম বা তেলৰ লেয়াৰ তাতে লাগি থাকে। এতিয়া কথাটো হ'ল, আমি ধৰক ঘৰ সাৰি আছোঁ বা আমি ধৰক কিবা এটা ঘৰৰ কাম কৰি আছোঁ। নেক্সট যদি আমি খাব লাগে কিবা এটা বস্তু, আমাৰ সদায় মাইণ্ডত থাকে যে আমি যিহেতু কাম কৰি আছোঁ, হাতখন পটককৈ ধুই পেলাই আমি খাওঁহি। কিন্তু এই হাতখন যে পটককৈ ধুই আহোঁ, আমাৰ কিমানে বাৰু হাতখন চাবোনেৰে ধুৱে আৰু কিমানে বাৰু অকল পানী দি হাতখন ধুৱে। এতিয়া ইয়াতে কথাটো কি হ'ল জানেনে, যেতিয়া আমি অকল পানীৰে আমাৰ হাতখন ধুওঁ, আমি হয় লেতেৰা আছে যদি আমি চাফা দেখোঁ, কিন্তু এই চকুৰে চাফা দেখা আৰু সঁচাকৈ চাফা হোৱাৰ মাজত পাৰ্থক্য আছে। কি হয় যে মই যে কৈছোঁ আমাৰ হাতৰ এই বিভিন্ন লেয়াৰবিলাক আছে, আমাৰ কি হয় যেতিয়া আমি চাবোনেৰে আমি হাতখন ধুওঁ, তেতিয়াহ'লে চাবোনত কি হয়, কিছুমান হাইড্ৰফবিক আৰু হাইড্ৰফিলিক কিছুমান পাৰ্ট থাকে, আৰু ইহঁতৰ এই পাৰ্ট দুটাৰ যোনটো হাইড্ৰফিলিক পাৰ্ট, সেই পাৰ্টটোৱে কি হয় পানীৰ লগত গৈ পেলাই কাম কৰে, আৰু হাইড্ৰফবিক পাৰ্টটোৱে নন ৱাটাৰী পাৰ্ট, মানে যেনেকৈ ফেট থাকিল, এইবিলাক তেল থাকিল, এইবিলাক বস্তুৰ লগত ক্ৰিয়া কৰে। এতিয়া কি হয়, যেতিয়া আমি হাতখন চাবোনেৰে এনেকৈ ভালকৈ ধুই দিয়াৰ পিছত কি হয়, সেই চাবোনৰ যোনটো হাইড্ৰফবিক পাৰ্ট, সেই পাৰ্টটোৱে কি হয়, এই হাতৰ যোনটো মই কৈছোঁ তেলৰ লেয়াৰৰ লগত বিভিন্ন অণুজীৱ থাকে, সেই অণুজীৱখিনিক আঁতৰ কৰি দিয়ে। আৰু কিছুমান বেক্টেৰিয়া যদি আছে, তেতিয়াহ'লে তাহাঁতৰ সেই বাহিৰৰ চেলবিলাক এৰাই যায়, সৰু সৰু হৈ যায়। আৰু কিছুমান ভাইৰাছ যদি লাগি আছে, তেতিয়াহ'লে ভাইৰাছৰ বাহিৰত কেতিয়াবা এটা তেলৰ লেয়াৰ থাকে, সেই লিপিড লেয়াৰ থাকে, সেই লেয়াৰটোক ভাঙি চিঙি পেলায়। আৰু তেতিয়া কি হয়, সেইবিলাক যেতিয়া আমি পানীত ধুই দিওঁ, তেতিয়াহ'লে আমাৰ পানীৰ লগত এই হাতৰ লেতেৰাখিনিও গুচি যায়, হাতৰ লেতেৰাখিনিৰ লগত মানে অণুজীৱখিনিও আঁতৰি যায়। গতিকে সদায় মন কৰিব যে অকল পানীৰে হাত ধুলে নহ'ব, আমি চাফা দেখিব পাৰোঁ কিন্তু লেতেৰা হৈ থাকিব পাৰে। সেইকাৰণে খোৱা আহাৰ বনোৱাৰ সময়ত, খাদ্য খাবৰ সময়ত, বা খাই উঠি বা সৰু ল'ৰা ছোৱালীক খুওৱাৰ সময়ত আমি সদায় আমাৰ হাতখন চাবোনেৰে পৰিষ্কাৰ কৰিব লাগে। আৰু এটা কথা, যেতিয়া আমি চাবোনেৰে হাত পৰিষ্কাৰ কৰোঁ, সদায় মন কৰিব যাতে আমি হাতখনৰ দুইটা ছাইড আমি ভালকৈ চাবোন ঘঁহোঁ, আঙুলিবিলাকৰ মাজৰ অংশবিলাক, এই নখবিলাক, টিপবিলাক, আৰু যাতে 20 ছেকেণ্ড আমি হাতখনত আমাৰ চাবোনখিনি বা হেণ্ডৱাছখিনি ভালকৈ লগাওঁ। তেতিয়াহে আমি হাতত থকা এই অণুজীৱখিনি বা যোনখিনি বেমাৰ কৰিব পৰা যোনখিনি বস্তু, যোনখিনি আমাৰ হাতৰ সেই তেলৰ লেয়াৰটোৰ লগত লাগি থাকে, সেই বস্তুখিনি আঁতৰ হয়। গতিকে আপোনালোকৰ কিমানেই কথাটো জানিছিল বাৰু? সকলোৱে আমি জানো, তথাপি মই আজি আপোনালোকক মনত পেলাই দিলোঁ এবাৰ। আপোনালোকৰ যদি মোৰ এনেদৰে সৰু সৰু ইনফৰমেশ্যনছবিলাক চাই থাকি ভাল লাগে, কমেণ্ট কৰি জনাব।